ছোৱালী উঠ মই খাবৰ বাবে কিবা এটা আনোগে মই উঠিম তই যা দহ টকাতনো কি পাম তই যাওঁগে দে মা যদি থাকিলে আমাৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন যা মোৰ ভণ্টিক কি খুৱাম বাৰু মা থকাতে তেনেকুৱা নহ'লেহেঁতেন কালিৰ পৰা একো নাখোৱা ভণ্টিলৈ কিবা এটা আনোগে ল'ৰাকেইটা মাকজনী নোখোৱাৰ কাৰণে বৰ এটা বহুত কষ্ট হৈছে মাকজনী নোখোৱাৰ কাৰণে সিহঁতৰ পৰা আহোগেচোন হাঁহি থাকিলে সুখত থকা নুবুজায় আচলতে এটা হাঁহিৰ আঁৰত ন জীৱনৰ বহুতো দুখ লুকাই থাকে আজি এনেকে থাকিব লাগিব গোটেই দিনটো কি খাম আজি মা তুমি ক'ত আছা আজি দোকানৰ মানুহে আমাক গতিয়াই দিছে তুমি থকা দিন এনেকুৱা নহ'লহেঁতেন মা সৰুৰ পৰা ইমান ডাঙৰ হ'ল कोई पूछे मेरे दिल से कैसे ये जहर पिया है मरना किसको कहते हैं जीते जी ये जान लिया है बेदर्द जमाने से मैं कोई शिकवा करूं तो कैसे हम दर्द जिसे समझा था उसने ही এতিয়া একো নাপালো নহয় লকডাউন গোটেই দোকান চোকান বন্ধ কথা ক'ব নালাগে মই সকলো জানো কথা নাই কোৱা মই সঁচা কথাকে কৈছোঁ হ'ব আজি আমাৰ ওচৰত পইচা নাই কাৰণে আমি এনেকৈ থাকিব লাগিব দিনটো আজি হ'ব মিছা কথা নাই কোৱা তই কথা ক'লে কেলৈ নুবুজো লকডাউন কাৰণেহে দোকান নাই খোলা জানো তুমি হেৰি ঘৰটো কাষত কি হ'ল তাহাঁতি এইবিলাক কান্দি আছে যে মালে মনত পৰিছে নেকি মালৈকে মনত পৰিছে নেলাগে পইচা আনি খাবি ভাল বস্তু এটা হ'ব যা আপোন হলে ন আইনাখনৰ দৰে হ'ব লাগে হাঁহিব একেলগে কান্দিব একেলগে আছো আহা বহাহি বহা আছা 10 টকা পইচা লৈ আজি দাদা দোকান গৈছিলে দোকানীজনীয়ে দাদা গোটা মাৰি দিলে 10 টকা পইচা লৈ দোকানলৈ গ'ল কেলে হাঁহিছা
বাদ দিয়া তোমালোকৰ লগত কথা পাতি কাম নাই আজি মাৰুতি বিদুষ থকাহেঁতেন এই অৱস্থা নহ'লহেঁতেন আজি মালে বহুত মনত পৰিছে ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাই দিব আৰু এখন চুটি ছবি আহি আছে অপেক্ষা কৰিব এই চেনেলটোলৈ চাবলৈ